এছাৰে কংকনে ফুল অন ৰেডি কি কোৱা মই ৰেডি এতিয়া বাইকখন আনিব যাব আছে আৰু মই তিনিচুকীয়া যাবৰ কাৰণে মই ডাঙৰ এটা প্ৰজেক্ট এৰি দিছোঁ চবতছে ইউনিক হ'ব গৈ আছে ফাৰ্ষ্ট টাইম তিনিচুকীয়াত কাৰণে গুড নিউজ আমি এনেকুৱা এটা বস্তু ফিতা কাটিব গৈ আছোঁ যোনটো মানে চাগে তিনিচুকীয়াত আপাৰ আছামত ফাৰ্ষ্ট টাইম এখন वेलकम बैक टू अनदर ब्लॉग आज आर्ली मर्निंग শুই উঠিলো কাৰণ কিয় আজি বহুতে বেছি কাম কৰিব আছে তো এইকাৰণে আৰ্লি মৰ্নিং শুই উঠিলো আপোনালোকক কোৱা হোৱাই নাই যে তো এইটো ব্লগে আৰু মোৰ লাষ্ট গুৱাহাটীত হ'ব তো এইটো ব্লগটো যেতিয়ালৈকে আপোনালোকে চাই থাকিব তেতিয়াতো মই অন দা ৱে ৰাইড কৰি থাকিম আৰু ক'ত ৰাইড কৰি আছোঁ আপোনালোকক অলপ দেৰিকৈ কৈ আছোঁ বাৰু তাৰ আগতে মই কৈ লওঁ যে মইতো ইণ্টাৰনেশ্যনেল ৰাইড কৰিম কৈ আছিলোঁ কিন্তু ইণ্টাৰনেশ্যনেল ৰাইড কেইদিনমানৰ কাৰণে পষ্টপন কৰি দিওঁ কেঞ্চেল নহয় বাৰু কিন্তু পষ্টপন কৰি দিছোঁ কেইদিনমানৰ কাৰণে কেঞ্চেল নকৰোঁ কেতিয়াও দুদিনমানৰ কাৰণে পষ্টপন হৈ থাকক আৰু তো এতিয়া এটা ৰাইড কৰিব গৈ আছোঁ আৰু মানে ৰাইড কৰিব গৈ আছোঁ মেক্স 650 কিলোমিটাৰ হ'ব আৰু অনলি ওৱান চাইড তো 650 কিলোমিটাৰ হ'ব আপ এণ্ড ডাউন আৰু এইফালে 1300 মান হৈ যাব আৰু তেনেকুৱা আৰু প্ৰিপাৰেশ্যনো কৰোঁ আৰু বাইকৰো কাম কৰাব আছে তো বাইকৰো কাম কৰাই আৰু আপোনালোকক মই ৱেডাৰ চেক কৰাই আছোঁ এইচাইডে ৱেডাৰ চেক কৰক আপোনালোকে এবাৰ যাতে বৰষুণ নিদিয়ে আৰু এইকেইদিন চাওক না আপোনালোকে কেনেকুৱা হাৱা মাৰি আছে মই জাষ্ট কৈছিলোঁ আপোনালোকক যে বৰষুণ নিদিলে হ'ল বুলি তো এইচাইডে বহুতে বেছি হাৱা দি আছে আৰু বৰষুণ দিয়ে তেতিয়াহ'লে নাজানো আৰু কাৰণ কি আজি বাইকখন ভাল কৰিব লাগিব তাৰপিছত আৰু অহাকালিতো কৈ দিওঁ আৰু এইখিনিতে ক'ত গৈ আছোঁ মই গৈ আছোঁ আপাৰ আছাম তিনিচুকীয়া গৈ আছোঁ আৰু সেইবোৰ সকলোবোৰ আপোনালোক দেখুৱাই থাকিম আৰু এইটো চবতছে ইউনিক হ'ব গৈ আছে ফাৰ্ষ্ট টাইম তিনিচুকীয়াত এইটো নেকি ফিতা কাটিব গৈ আছোঁ এইটো ফাৰ্ষ্ট টাইম হ'ব আৰু তিনিচুকীয়াত তো আপোনালোক সকলোবোৰ দেখুৱাম আৰু তো এতিয়া চালক গাইছ আপোনালোকক ছাৰ্ভিচ চেণ্টাৰত লগ পাই আছোঁ এনেকৈ আমি গৈ আছোঁ আৰু এইফালে তিনিচুকীয়া আৰু এইফালে কংকন আৰু মোৰতো 100% চিয়'ৰ হৈ গৈছে আৰু জন্মলৈ যাম বুলি কৈছিলে কিন্তু জন্মলৈ এতিয়ালৈকে চিয়'ৰ হোৱা নাই আৰু কংকনে আৰু মই দুজনে 100% ৰেডি তো এতিয়া যিমানখিনি কাম আছে এইবোৰৰ ফটো ক্লিয়াৰ কৰি লওঁ এই হ'ল আৰু মাংকি কিং আপোনালোকে যদি চাই এই চাইডে মোৰ ইণ্ডিকেটাৰ তো এই চাইডে চাওক আপোনালোকে ইণ্ডিকেটাৰটো আৰু তো এইটো চেঞ্জ কৰি লওঁ কাৰণ কিয় এইটো ৰাতি ৰাইড কৰিলে আৰু বহুতে বেছি ইম্পৰ্টেণ্ট এই চাইডে চাওক আপোনালোকে তো এইটো চেঞ্জ কৰিলোঁ আৰু ৰাতি ৰাইড কৰিলে বহুতে বেছি ইম্পৰ্টেণ্ট গাইজ গাড়ী ছাৰ্ভিচিং দিব যেতিয়া আহোঁ তো এই টাইমত আৰু এনেকুৱা ষ্টাইলত বৰিং হয় আৰু মই সেইকাৰণে লগত আছোঁ কাৰোবাক লৈ আহোঁ কাৰণ বহুত বৰিং পাইছে বোলে সেইকাৰণে তাক মই সেই চাইডে দুকাপ চাহ খাব দিছোঁ কেইকাপ আৰু এই চাইডে চাওক আপোনালোকে দ্য মাংকি কিং গাইছ এই চাইডে চাওক আপোনালোকে দ্য মাংকি কিংটো চাই আছোঁ আৰু পুৰা ফুল এণ্ড পাৱাৰফুল মুভি গাইছ এই চাইডে মাংকি চাইছোঁ আৰু গাইছ যেতিয়া ঘৰৰ পৰা ওলাই আহিছিলে তো সেই টাইমত ইয়াৰ আছিল বেটেৰী 100% চাৰ্জ আছিল তো এতিয়া মোৰ লগত ইয়াতে থাকি আৰু তো এতিয়া ইয়াৰ বেটেৰী নাই আৰু চাগে 20% মান আছে আৰু 20% খতম হোৱাৰ পিছত ডেট হ'ব আৰু এটা কৈ দিব আৰু যোনে বুজি পাব আৰু গাড়ী মুঠি চাবে গাইজ 20% খতম হ'ব আৰু চব গাইজ 20% নাই আৰু মইতো কৈছিলোঁ আপোনালোক 20% নকা বুলি তো 20% নাই আৰু বাগৰি দিলে কি হয় সত্তৰ মাৰে লাষ্ট গাইজ একো নাই চাওক আপোনালোকে 20% চাৰ্জ আছিল 20% ইয়াৰ খতম হৈ গ'ল এণ্ড অলৰাইট গাইজ তো এই চাইডে আৰু যিমানখিনি কাম কৰিব লগা আছিলে গোটেইখিনি কৰি দিলোঁ এই চাইডে ইণ্ডিকেটাৰ চাওক আপোনালোকে সেই চাইডে ইণ্ডিকেটাৰো লগাই ল'লোঁ কাৰণ কিয় ৰাতিৰ কাৰণে বহুত বেছি চেফটি আৰু ইণ্ডিকেটাৰ আৰু এই চাইডে কংকন ৰেডি নে মই বাইক এতিয়া কাৱাচাকিৰ পৰা আনিব যাওঁ কাৱাচাকিত বাইকখন দিছিলোঁ আৰু মোৰ ড্ৰাইভাৰে ফোন কৰিছে এতিয়া ৰঞ্জিত ডেকা ড্ৰাইভাৰ আহি আছে গাইজ য়েছ ড্ৰাইভাৰ এই চাইডে কংকনে ফুল অন ৰেডি কি কোৱা মই ৰেডি এতিয়া বাইকখন আনিব যাব আছে আৰু মই তিনিচুকীয়া যাবৰ কাৰণে মই ডাঙৰ এটা প্ৰজেক্ট এৰি দিছোঁ আৰু সেই প্ৰজেক্টটোৰ আজি মানুহজনে ফোন কৰিছে তো আপোনালোকক লগ ধৰিম বুলি আশা কৰিছোঁ আৰু লগ পাম বুলি আশা কৰিছোঁ আৰু যোন মানে তিনিচুকীয়াত আমাৰ মানে ফেমিলি মেম্বাৰ আছে সিহঁতৰ কাৰণে গুড নিউজ বাইকাৰ্ছৰ কাৰণে গুড নিউজ আমি এনেকুৱা এটা বস্তু ফিতা কাটিব গৈ আছোঁ যোনটো মানে চাগে তিনিচুকীয়াত আপাৰ আছামত ফাৰ্ষ্ট টাইম এখন মানে এইখন গাইজ বেকগ্ৰাউণ্ড মিউজিক শুনি কিয় বুলি লাগে ইয়াতে আমি গেছৰ পাইপ লগাইছোঁ আমাৰ নৰেন্দ্ৰ মোদীয়ে দিছে আমাক মীৰা বাইদেৱে দিছে আৰু গাইজ এনেকৈ আপোনালোকে এইটো ব্লগটো যেতিয়ালৈকে চাই থাকিব তো তেতিয়ালৈকে এইটো অন দা ৱে আমি ৰাইড কৰি থাকিম বাৰু আৰু তাৰ বাবে আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰিব ৰিয়েল টাইম আপডেট পাব তাকিয়া 05
তো আৰু কৰি ল'ব এইবোৰ প্লেনিং হঠাতে হয় আৰু হঠাৎ প্লেনিংবোৰ এইজনে কৰে আৰু বেলেগ কোনো নহয় যিবোৰ হঠাতে আমি লাডাখ গুচি যাম হঠাতে আমি লাডাখ গুচি যাওঁ কোন সময়ত গুচি যাওঁ আমি হঠাৎ গমেই নাপাব লাগে তো গাইজ যেতিয়া ইয়াৰ পৰা ওলাই গৈ থাকোঁ আৰু কংকনে বাইকখন ল'ব যায় সেইফালে ক'ত যোৰাবাট তো কংকনে বাইকখন ল'ব যায় আৰু মোৰ কেইটামান বস্তু ৰেডি নাই বাৰু তো সেইবোৰ ৰেডি কৰি আছোঁ বাইকখনক অল ক্লিয়াৰ কৰি দিলোঁ আৰু যিমানখিনি বাইকক কৰিব লগা যিমানখিনি বাইকৰ কাম কৰিব লগা আছিলে এতিয়া লাষ্ট ৰাইড হ'ব চাগে ডমিনাৰত তাৰপিছত এখন ডাঙৰ Yeah, আহিব guys. তো আপোনালোকে ছাপোৰ্ট কৰক এইটো ৰাইডত আৰু এইটো ৰাইডত ছাপোৰ্ট কৰাৰ লগে লগে ৰিটাৰ্ণ অহাৰ লগে লগে এটা ডাঙৰ বাইক ল'ব চালো বাবা কালি লগ পাইছোঁ বাই বাই এনেকৈ আছে পেলাই যিমানখিনি বাইকৰ এচেচৰিজৰ দোকান আছে তো ৰাইডিং গিয়াৰ আছে তো গোটেইখিনি এতিয়া বিচাৰিলোঁ আৰু মই এতিয়ালৈকে ৰেইনকোট পোৱা নাই কাৰণ কিয় ৰেইনকোট নাই মোৰ লগত আৰু চাওঁ অহাকালি পাম কৈছে অহাকালিতো ওলাই যামেই বাৰু কিন্তু পালে ভালে আৰু সোনকালে আৰু নাপালেতো উপায় নাই আৰু হিচাপে এতিয়া বাইকখনো ৱাছ কৰি লওঁ চেচুতে আহি পালোঁ ঘৰ তো আপোনালোকেতো গমেই পালে বাইকৰো যিমানখিনি কাম আছিলে গোটেইখিনি কমপ্লিট কৰি ল'লোঁ আৰু এইফালে লাষ্ট টাইমত আৰু এইফালে ৱাছো কৰি দিলোঁ আৰু বাইকখনো তাৰপিছত আৰু এতিয়া আহি পালোঁ ঘৰ আপোনালোকক কৈছিলে যে সেইটো ব্লগটো আপোনালোকে যেতিয়ালৈকে চাই থাকিব তো তেতিয়ালৈকে আৰু অন দা ৱে ৰাইড কৰি থাকিম তো টাইম হৈছে আপোনালোক মই এতিয়া টাইম দেখাইছোঁ বাৰু আপোনালোকে টাইম চেক কৰক 11:20 হৈছে আৰু টাইম তো এতিয়া মই পেকিঙত ৰেডি কৰি দিওঁ আৰু এইফালে যিমানখিনি পাৰোঁ কাৰণ কিয় অহাকালি আৰু মৰ্ণিং ইমানখিনি হেডেক লৈ নাথাকোঁ ৰাতিয়ে কমপ্লিট কৰি থৈ দিওঁ আৰু তো অহাকালি মৰ্ণিং ইমানখিনি হেডেক নাথাকিব তো সেইকাৰণে এতিয়া ৰাতিয়ে পেকিং কৰি থৈ দিওঁ যিমানখিনি পাৰোঁ তো এই চাইডে চাওক আপোনালোকে তো এতিয়া কাপোৰ এতিয়া মই চিলেক্ট কৰোঁ আৰু কোনটো কোনটো নিওঁ আৰু এই চাইডে বেগ তো এইবিলাকে যিটো বেগটো দেখা পাই আছে তো এই গ্লাছ আৰু যেতিয়া মই এইফালে গোৱা গৈছিলোঁ তো সেইমতে ইউজ কৰিছিলোঁ তাৰপিছত তেনেকুৱাকৈ আৰু ইউজ কৰাই নাই তো এই চাইডে যে আপোনালোকে চেক কৰে তো এই চাইডে চাওক আৰু তো এই চাইডে চাই আপোনালোকে তো তেতিয়াহ'লে এইফালে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ তো এয়াৰ ইণ্ডিয়া ফ্লাইটত আহিছিল আৰু গোৱাৰ পৰা আপোনালোকে চিলেক্ট কৰোঁ কি কি কাপোৰ নিয়া যায় কাৰণতো মই লাগেজৰ ভিডিঅ' বনাই নাই বাৰু লাগেজত কি কি লৈ যাওঁ তো আজি বনাই আছোঁ আৰু এই চাইডে চাওক আপোনালোকে তো এতিয়া চিলেক্ট কৰোঁ চিলেক্ট কৰি আৰু এইফালে লৈ যাওঁ আৰু ইমানখিনি কাপোৰ নিনো কাৰণ কিয় বেছি দিন নাথাকোঁ 5 দিনমান থাকিম চাগে মেক্স আৰু 5 দিন হ'ব সেইকাৰণে আৰু ইমানখিনি কাপোৰ লৈ নাযাওঁ এই চাইডে আৰু বাঞ্জেল লৈ লৈছোঁ এইফালে GoPro মাউণ্ট লৈ লৈছোঁ যিমানখিনি পাৰোঁ গোটেই ৰেডি কৰি আছোঁ আৰু এই চাইডে যে আপোনালোকে চাই চেইন লুপ তো এইটো ৰাইডৰ কাৰণে আৰু চলি যাব আৰু দুটা চেইন লুপ লৈ ল'ম কাৰণ কিয় আজি যিটো নেকি ছাৰ্ভিচিং কৰিছিলোঁ তো সেই টাইমতো চেইন লুপ কৰিছোঁৱে মই আৰু তাৰপিছত যেতিয়া নেকি মই গৈ পাম তিনিচুকীয়া তো সেইখিনি মই আৰু চেইন লুপ কৰিম তাৰপিছত আৰু ঘূৰি ফুৰি তাৰপিছত আৰু আহি পোৱাৰ পিছত আৰু চেইন লুপ কৰি দিম তো এইটো ৰাইডৰ কাৰণে চেইন লুপ হৈ যাব আৰু চেইন লুপ নালাগে